Hi guys, সকলোকে মোৰ YouTube চেনেল পিংকি লালুং ব্লগলৈ স্বাগতম জনালো। ভাবিব পাৰে ন আজি মানে ডিঙিত গামোচা লৈ মানে এখন হৈছে তিৱা গামোচা আৰু গামোচা লৈ মানে আজি কি কৰিব তাই গামোচা লৈ মানে কি কৰিব বা কি ভিডিঅ' বনাব কিয় বা লৈছে তেনেকৈ ভাবিব পাৰে। যিহেতু মই মানে আজি তিৱা জনগোষ্ঠীৰ মানে হিষ্টৰী এটা মানে কাহিনী আৰু সৰুকৈ ক'ম বুলি ভাবিছোঁ। যিখিনি জানো মানে সেইখিনি ক'ম বুলি আপোনালোকৰ আগত মানে অলপ প্ৰেৰণ কৰিম বুলি ভাবিছোঁ, মানে শ্বেয়াৰ কৰিম, কথা পাতিম বা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কিবা নজনা থাকিলে যদি আপোনালোকে জানে মোতকৈ বেছি আৰু কমেণ্ট বক্সত জনাব, আৰু মই যিমানখিনি জানো আপোনালোকৰ মাজত সেইখিনিকে ক'ম বুলি ভাবিছোঁ। যদি কিবা ভুল ভ্ৰান্তিও হয় ক্ষমা কৰি দিয়ে যেন। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ফাৰ্ষ্ট ভিডিঅ' মোৰ এনেকৈ মানে কথা কৈ মানে কোৱা অভ্যাসটো মানে তেনেকুৱা নাছিলে। আজি প্ৰথম ক'ম, কিবা ভুল মানে পাহৰিও যাব পাৰোঁ, অলপ মানে সেইকাৰণে বহীত লিখি লোৱা নিচিনাকৈ লৈছোঁ আৰু মই অলপ চাব পাৰোঁ হা। আৰু আজি মানে বিষয়টো হৈছে তিৱা বিহু বনাম তিৱা সংস্কৃতি। আৰু তিৱা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু কৃষিজীৱী জনগোষ্ঠী হিচাপে জনা যায়। কৃষিজীৱী অসমীয়া জনগোষ্ঠীৰ ঋতু পৰিৱৰ্তনৰ লগত খাপ খোৱাকৈ যিকোনো বিহু পাতে বা জনগোষ্ঠীয়ে বিহু নামৰ বিভিন্ন পূজা পাৰ্বণ আৰু উৎসৱ আদি মানে, কিন্তু বিহু বুলি নকয় তিৱা জনগোষ্ঠীসকলে। সেয়েহে তিৱা জনগোষ্ঠীসকলে মনে পতা বিহুহে কৰে, যাৰ ফলত পূজা উৎসৱ আদি মঙলবাৰ আৰু শনিবাৰ আৰু মঙল বুধবাৰ আৰু শনি ৰবিবাৰ মানে বাৰ হিচাপে বাৰটো মানে আৰু সেইকেইটা দিনতহে মানে বিহু মানে পাতে বা মানে। যিহেতু ময়ো তিৱাই ছোৱালী হয়, আমিও তেনেকৈ মানে বিহু মানুহ। আমাৰ মানে শনিবাৰ যেনে গৰু বা বিহু হ'লেও তেনেকুৱা মানে শনিবাৰ হেৰি কৰে, শনিবাৰটো মানে লয় আৰু গৰু বিহুটো মানে যেতিয়া মানে বহাগ বিহু যে গৰু বিহুটো মানে আমাৰ দেওবাৰহে গৰু গা ধুৱায়। যদি আগৰ সপ্তাহটোত মানে কোচসকল মানে বিভিন্ন আৰু জনগোষ্ঠীসকলে বিহু মানে গৰু বিহু হিচাপে, কিন্তু আমাৰ নেক্সট সপ্তাহৰ দেওবাৰটোতহে আমাৰ মানে বিহু মানে আৰু মানে গৰু বিহু মানে। আৰু সেইদিনাখন পূজা পাৰ্বণ আদি কৰে আৰু বিভিন্ন মৃতকক বিভিন্ন কিবা কিবি মানে পিঠা পনা আদি মানে জলত তেনেকুৱা আগবঢ়ায় আৰু আগৰ পৰা তেনেকৈ চলি আহিছে, হয়তো নিয়ম হ'ব পাৰে তেনেকৈ দিয়ে। আৰু আমাৰো তেনেকৈ মানে মনে পতা বিহুহে আমিও পালন কৰোঁ। চবেই কয় তোমালোকৰ ঘৰত বিহু খাবলৈ যাওঁ, যেতিয়া মানে অসমৰ সকলোৱে মানে যিহেতু তেতিয়া কয় আৰু বিহু খাবলৈ যাওঁ। আমাৰ বিহুটো এতিয়া হোৱা নাই, নেক্সট সপ্তাহতে হ'ব। হয় নেকি, কি বিহু পাতা তোমালোকে? তেনেকৈ আমি কওঁ আমি ৰোজা বিহু পালোঁ। কি ৰোজা? আমি যিহেতু গোভা ৰাজ্যত থাকোঁ, আমাৰ মৌজা হৈছে গোভা মৌজা। তো সেইবাবে আমি মানে গোভা ৰাজ্যৰ যিটো আদেশ দিয়ে বা যিটো মানে হেৰি কৰে, আমাৰ যেতিয়া বিহু হয় মানে বিষয়াসকলৰ মানে আলোচনা হয়। প্ৰতিখন গাঁৱৰে 5-6জনকৈ সদস্য থাকে আৰু তাত যায় মানে কেতিয়া বিহুটো পতা হ'ব তাত আলোচনা কৰি মানে ৰজাই যোনটো মানে ডেট ল'ব সেইটো ডেটৰ মতেহে মানে বিহুটো পাতে। তেনেকুৱা আৰু তাৰপিছত সেইটো ডেটটো লোৱাৰ পিছত মানে আৰু নটিছ আকাৰত মানে গাঁৱে মাৰে আৰু যেনে ইলেকশ্যন আহিলে প'ষ্টাৰ যে মাৰে যে ঠিক তেনেদৰে প'ষ্টাৰ মাৰে দোকানত বা তিনিআলি চাৰিআলিত এনেকৈ মাৰি দিয়া যায়। তাৰপিছত সেই ডেটৰ মতে ধৰি লওক আমি সকলোৱে বিহু মানুহ বা বিহু পাতোঁ তেনেকৈ আৰু যিহেতু আমাৰ মৰিগাঁও জিলাৰ যিসকল তিৱা জনগোষ্ঠী আছে সেইসকলে জানিব, নক'লেও মই বেছিকৈ নক'লেও জানিব পাৰোঁ। তথাপিতো ক'লোঁ, যিসকলে নাজানে মানে বান্ধৱীসকলে মোক সোধে তোমালোকৰ ঘৰত বিহু খাবলৈ, ভয়তে তুমি চাগে বিহু নাই বুলি কৈছা বা নাই পতা বুলি কৈছা। মইতো তেনেকুৱা নহয়, বিহুহে খাব আহিব আৰু। কিন্তু মই কওঁ তেতিয়া নেক্সট সপ্তাহত আহিবা, যিহেতু আমাৰ বিহু এতিয়া হোৱা নাই, নেক্সট সপ্তাহতে হ'ব, তেতিয়া আহিবা বুলি কয়। তেনেকৈ হয় আৰু তিৱা জনগোষ্ঠীসকলে বিহুত বৰ ঘৰত আৰু নবাৰ দেৱতা পূজা অৰ্চনা আদিহে কৰে। আৰু বিহুক কিছু বা তমাচি বুলিও কয়। তিৱা জনগোষ্ঠীসকলক মানে 3টা ভাগত ভাগ কৰে। এক নম্বৰটো হৈছে যিসকল মানে পৰ্বতত বাস কৰে আৰু তিৱা জনগোষ্ঠী, পৰ্বতীয়া বাসী তিৱা জনগোষ্ঠী।
আৰু যিসকলে মানে পাহাৰো আছে ধৰি লওক অলপ প্লেইন ঠাইত মানে ভৈয়ামৰ টাইপত তেনেকুৱা আৰু দাঁতি কাষৰীয়া তিৱা জনগোষ্ঠী আৰু থলুৱা জনগোষ্ঠীসকল হৈছে আমি আৰু দাঁতি কাষৰীয়াবিলাক হৈছে যেনে শিলচা নেলি এইবিলাক আৰু যেনে পাহাৰৰ কাষত সিহঁতৰ মানে হেৰিবিলাক আছে তো মানে সিহঁতক মানে দাঁতি কাষৰীয়া তিৱা জনগোষ্ঠী বুলি কয় আমি যিহেতু আমাৰ ওচৰত পাহাৰো নাই সেইবাবে আমি থলুৱা জনগোষ্ঠী তিৱাতে কৰোঁ বাৰু তেনেকুৱা আৰু তিৱা জনগোষ্ঠী 3টা ভাগত ভাগ কৰিছে আৰু যিসকল তিৱা জনগোষ্ঠী পাহাৰত থাকে সেইসকলে মানে ঝুম খেতি কৰে আৰু ঋতুভেদে পূজা পাৰ্বণ তথা উৎসৱ আদিও পালন কৰে খেতি বাতিৰ সৈতে জড়িত হেতুকে লাংখন ৱাংলি জংঘ পূজা আৰু চগ্ৰা ৱাংচুৱা আদি উৎসৱ পালন কৰে আনহাতে পাহাৰৰ তিৱাসকলৰ ডেকা চাং এক লেখত ল'বলগীয়া সামাজিক প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানৰ লগত জড়িত থাকি খেল চোৱা উৎসৱ আদি পালন কৰে বৰঘৰ বা নবাৰত থাকিয়ে পূজা পাতল আদি সমাপন কৰে ত্ৰিপুৰীয়া তিৱাসকল যেতিয়াৰে পৰা মানে বুৰঞ্জী ঢুকি পাইছিলে ৰাজঘৰীয়া কৃষ্টি সংস্কৃতি বহন কৰি আহিছে তিৱাসকলক এক প্ৰকাৰে লালুং বুলিও কোৱা হয় লালুংসকলৰ ৰজাক দেউ ৰজা হিচাপে আখ্যা দিয়া হয় আৰু যেনেদৰে আহোম ৰজাক স্বৰ্গদেউ বুলি কয় ঠিক তেনেদৰে তিৱাসকলৰ ৰজাসকলক দেউ ৰজা বুলি কয় যেনে গুভা দেউ ৰজা বুলি কয় ঠিক তেনেদৰে আৰু বুৰঞ্জী মতে তিৱা ৰজা কি বুলি কয় মাঘ বিহুত আৰু মেঘালয়ৰ মতে মেঘালয়ৰ ৰাজ্য জয়ন্তীয়াৰ ৰজাৰ ৰজা হৈছে মেঘালয় জয়ন্তীয়া ৰাজ্যৰ ৰজাৰ ভাতৃ বৰ্তমান তাৰেই বংশধৰ হৈছে গুভা দেউ ৰজা জাগিৰোড মৰিগাঁও জিলা আৰু এই দেউ ৰজা তিনি প্ৰতিনিধি দেউ ৰজাসকল হৈ যথাক্ৰমে খোলা মানে শিলচাঙৰ দেউ ৰজা আৰু নেলি দেউ ৰজা আৰু চহৰী মানে আমচৈ নগাঁও জিলাৰ ওচৰা-ওচৰি হয় যেনিবা দেউ ৰজা চহৰী দেউ ৰজা আৰু পশ্চিম নগাঁও দেউ ৰজা আৰু ডিমৰীয়া দেউ ৰজা এই দেউ ৰজাসকলে বিহুত ৰাজকীয় সাজ পোছাকেৰে বিভিন্ন পৰ্ব সমাপন কৰে উদাহৰণস্বৰূপে মাঘৰ বিহুত গুভা দেউ ৰজাৰ জোনবিল মেলা বিষয়টো মই বেছিকৈ নকলেও হ'ব যিহেতু মাঘৰ বিহুত যেতিয়া মেলা হয় তেতিয়াতো মানে টিভিয়ে আৰু জোনবিল মেলা মানে ওলাই থাকে আৰু জোনবিলৰ বিষয়ে পিছত বাৰু এদিন ক'ম যে আজি মানে অলপ শ্বৰ্ট কৰিব খুজিছোঁ যিহেতু ভিডিঅ'টো মই জোনবিলৰ বিষয়ে আজি নকওঁ যে জোনবিলৰ বিষয়ে মানে বেলেগ এদিন আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত মিলি যাম বাৰু তেতিয়া ক'ম বাৰু জোনবিলৰ বিষয়ে কিছু সংখ্যকে নাজানে বাৰু হিষ্টৰীটো মই যিমানখিনি জানো মানে দেউতাৰ পৰা আৰু বাকী বয়োজ্যেষ্ঠ লোকৰ পৰা যিমানখিনি জানো সেইখিনিয়ে ক'ম বাৰু আপোনালোকৰ মাজত যিহেতু আমাৰ ওচৰতে হয় ন জোনবিল মেলা তো মানে আৰু জোনবিল মেলা 1 নম্বৰ পথাৰটো হৈছে বিনিময় পথাৰ মেলা আজিকালি এইটো পইচা দিলেহে বস্তু পোৱা যায় কিন্তু বিনিময় পথাৰত মানে বস্তুৰ আদান প্ৰদান হয় এজনে জলপান দিব আন এজনে ধৰি লওক হালধি দিব তেনেকুৱা নিচিনা যিসকলে জানে বাৰু তথাপিতো মানে অলপ কিছু সংখ্যক লোকে নাজানিব পাৰে সেইটো কাৰণে মানে আপোনালোকৰ আগত ক'লোঁ গুভা দেউ ৰজাৰ প্ৰতিষ্ঠিত হৈছে জোনবিল মেলা আৰু এই আনহাতে বহাগ বিহুটো ৰজাসকলে মানে বিভিন্ন ঠাইত আৰু গোসাই ওলোৱা মেলা পাতে তেনেকুৱা গোসাই ওলোৱা মেলাটো মানে আমাৰ মৰিগাঁও জিলাত বেছিকৈ পৰিচিত নেকি মই জনাত আপোনালোকেও যিখিনি জানে ক'ব বাৰু মই মানে বেছিভাগ মৰিগাঁও জিলাতে মানে গোসাই ওলোৱা মেলা চাই পাইছোঁ বা গৈ পাইছোঁ বা বেছিকৈ শুনি পাইছোঁ সেইবাবে ক'লোঁ বাৰু আপোনালোকৰ আগত যিহেতু মৰিগাঁও জিলাতে থাকোঁ মই আৰু গামোচাখন লোৱাৰ কাৰণে বেয়া নাপাব দেই যিহেতু মানে মই এতিয়া নিজৰ জাতিটোৰ বিষয়ে অলপ হিষ্টৰিকেলটো আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ সেইটো কাৰণে মানে অসন্মান কৰা যেন হ'ব সেইটো কাৰণে মানে গামোচাখন ডিঙিত ল'লে অলপ নিজৰ সন্মানটো থাকিব নিজৰ জাতিৰ গামোচাখন ল'লেতো লাজৰ কথা নহয় সেইবাবে নিজৰ গামোচাখন ল'লোঁ একো নাই বাৰু
অসমৰ বিভিন্ন জনগোষ্ঠীয়ে যেনেকৈ মাঘ বিহু, বহাগ বিহু, কাতি বিহু আদি পালন কৰে, ঠিক তেনেদৰে আমাৰ তিৱা জনগোষ্ঠী সকলো এই তিনিটা বিহু পালন কৰে। বহাগ বিহুত মাছু পিছু বহাগ বিহু বুলি কয়, আৰু কাতি বিহু খাদি পিছু কাতি বিহু, আৰু খুন্দি চোৱা পিছু মাঘ বিহু। ৰাজঘৰীয়া সক্ৰিয় বৈশিষ্ট্যৰে মানে, আৰু বৰঘৰ মানে আমাৰ মানে তিৱাসকলৰ এটা মানে পৰিয়ালৰ এঘৰত মানে গোসাঁই ৰাখে, আৰু সেই ঘৰ যাৰ ঘৰত মানে ৰাখে সেই ঘৰ মানে বৰঘৰ হিচাপে মানে, আৰু নবাৰ বুলি কয়, আনহাতে নবাৰ বুলি কয়। আৰু বৰঘৰত মানে পূজা অৰ্চনা কৰে, আৰু বৰঘৰতহে মানে গোসাঁই থাকে আৰু মানে ৰাখে। তাৰ মানে এজন দেউৰী থাকে, আৰু কিবা হাৰি বুলি কয়, আৰু যেতিয়া মানে পূজা অৰ্চনা হয় ভাত কিবা কিবি ৰান্ধে। আমাৰ মানুহে মুৰ্গী চৰাই বিভিন্ন মুৰ্গী চৰাই দিয়ে, কিবা কিবি আদি বলি বিধান দিয়ে, আৰু তেনেকৈ পূজা পাৰ্বণ আদি কৰে। তাৰমানে সেইবিলাক ৰান্ধিব লাগে। তো মানে হাৰি নে কি বুলি কয়, আৰু দেউতাহঁতে কোৱা মতে শুনিছোঁ। আপুনি সেইটো যি কয় মানে আমাৰ গাঁৱত মই তাকে কৈছোঁ বাৰু। তেতিয়া মানে তাই মানে ৰান্ধে, আৰু বেলেগ গৃহিণী হয় বা মই বা তুমি সোমাই মানে ৰান্ধিব নোৱাৰোঁ। সেই সাজ ভাত কেৱল যাক মানে দায়িত্ব দিয়া হয় তেওঁহে মানে ৰান্ধিব পাৰে। আৰু যোনগৰাকী ৰান্ধে তেওঁ মানে য'তে পতে মানে ইজনে সিজনৰ খোৱা মানে আধা খোৱা বা ইজনৰ পাতৰ পৰা খোৱা এইবিলাক। আৰু যোনজন দেউৰী বুলি কয় তেওঁতো মানে ভগৱান হিচাপত মানে আৰু তেওঁ মানে বিভিন্ন জাতি মানে লেটি পেটি মানে ইজনৰ সিজনৰ লগত যেনেকৈ কিছুমান নোৱাৰা হয়, চুব নোৱাৰা হয় আদি মানুহৰ লগত মানে খোৱা বোৱা কৰিব নোৱাৰে মানে, আৰু কোৱা মতে আৰু দেখিছোঁ শুনিছোঁ বাৰু। তেনেকৈ মানে যদি মানে তেনেকুৱা মানুহৰ লগত খায় বা কিবা কিবি হয় মানে নিজৰে দেহাৰ ক্ষতি হয়, বিভিন্ন বেমাৰ আদি হয়। আৰু সেইটো কাৰণে মানে যোনজনৰ দেউৰী বা এই হাৰি বুলি কয় তেওঁ মানে জোঠা কিবা কিবি বস্তু আদি খাব নোৱাৰে। কিবা বস্তু খালে মানে তেওঁক আগতীয়াকৈ দিয়া হয়, যেনে ভগৱানক আমি কিবা এটা বনালে আগবঢ়াই দিওঁ কলপাতত, ঠিক তেনেদৰে তাত কলপাতত নিদিলেও মানে বাতি হওক বা প্লেট ডিছ যিকোনো আৰু তাত মানে আগতীয়াকৈ খাবলৈ দিয়া হয় তেওঁক। যিহেতু তেওঁক আমি ভগৱান, তেওঁৱে মানে আমাৰ ঘৰখনৰ পূজা অৰ্চনা কৰি ঘৰখনৰ মংগলাৰ্থে তেওঁকে বাছি দিয়া হৈছে। তেওঁক মানে আমি ভগৱান হিচাপে পালন কৰোঁ। ঠিক তেনেদৰে আৰু আমাৰ তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত এইটো মানে খুবেই পৰিচিত। আৰু যিহেতু আমাৰ ঘৰত বৰঘৰ বুলি কয়, যেতিয়া বিহু হয় সকলো আহে, সকলোৱে মিলিত হৈ মানে এসাঁজ ভাত খাওঁ, এনেও খাওঁ বাৰু, মিলা প্ৰীতি থাকে। পূজা অৰ্চনাৰ দিনাখন মানে সকলোৰে আহে, সকলো ঘৰৰ পৰা সদস্যবিলাক আহে, একেলগতে খাওঁ, কিমান যে ভাল লাগে। বিহুত সকলোৱে মিলা প্ৰীতি মানে জইণ্ট ফেমিলি টাইপ থাকিলে কিমান ভাল লাগে। ঠিক তেনেদৰে মানে বিহুত যেতিয়া সকলোৱে আহে, বাহিৰত থাকে, কিছুমানে চাকৰি কৰে বাৰু, বিহুত মানে চবৰে ঘৰত আহি মানে পৰিয়ালৰ লগত এখনতে কটাবলৈ মন নাযায় বাৰু। ঠিক তেনেদৰে মানে আহে, খাই বৈ যায়, তেনেকুৱা ধৰণে আৰু পূজা অৰ্চনা আদিও কৰে। থলুৱা তিৱাসকলে বিহুত অসমীয়া জাতিৰ লগত বিলীন হয় তথাকথিত তিৱাসকলক পোৱালী ৰজা সাতু আৰু পাঁচু ৰজাৰ কৃষ্টি সংস্কৃতিৰে বৰ্তি থকা দেখা যায়। আৰু এওঁলোকে গোসাঁই উলিওৱা মেলা পাতে, যেনে মৰিগাঁও জিলাত খুবেই পৰিচিত আৰু তেতেলীয়া বুলি কয়। ভকতগাঁও দলংখন পাৰ হৈ অলপ গ'লে মানে কুমৈ ওচৰতে হয় আৰু তেতেলীয়াখন। যিহেতু যোনবিলাক মানে মৰিগাঁৱত বাস কৰে, মৰিগাঁৱত আছে বাৰু, মৰিগাঁও লোক আছে, তেওঁলোকক নক'লেও হ'ব বাৰু, বাকী অন্যবিলাককে কৈছোঁ। আৰু তেওঁলোক মানে কুমৈ পৰা অলপ সোমাই যাব লাগে, তেতেলীয়া বুলি কয়। তাত মানে বৰত পাতে। বৰতোৰ এটা হিষ্টৰী আছে বাৰু, সেইটো হিষ্টৰী এতিয়া নকওঁ মই, যিহেতু মই কাহিনীটো অলপ শ্বৰ্টত কৈছোঁ। বৰত উৎসৱ পাতে। বৰততো মানে বহুত নিয়ম আছে, তেনেকৈ কুঁৱৰী ছোৱালী বা কৰে বুলি কোৱা শুনো। মই কিন্তু আজিলৈ চাব যাই পোৱা নাই। লগ ধৰে লগৰবিলাকে, মাহঁতে কয় বহুত খাতাৰনাক হয় সেইটো উৎসৱটো। তেনেকৈ মানে ভয়তে মানে উচপিচ খাই মানে থাকোঁ আৰু যোৱা হোৱা নাই বাৰু। নেক্সট ইয়েৰত পাতিলে যাম বুলি ভাবিছোঁ, কি হয় নাজানো বাৰু।
ভয় লাগে যিহেতু সৰু আছিলোঁ এতিয়া অলপ ডাঙৰ হৈছোঁ ভয়টো অলপ কমিছে বাৰু তেনেকুৱা বৰতৰ বিষয়ে এদিন বাৰু ক'ম আপোনালোকৰ আগত যা হওক এই তিনি শ্ৰেণীৰ তিৱা জনগোষ্ঠীৰ নবাৰ বৰঘৰ তিৱা সংস্কৃতিৰ এক বিশেষ নিদৰ্শন আপোনালোকৰ আগত দাঙি ধৰিলোঁ বাৰু ভুল যদি কিবা ভুল হয় আপোনালোকে কমেণ্টত জনাব বাৰু মানে অলপ আপোনালোকৰ আগত মানে প্ৰেৰণ কৰিম বুলি ভাবিলোঁ যিহেতু মই যিমানখিনি জানো আৰু সেইখিনিকে ক'লোঁ বাৰু নোপোৱা হয় কিছুমান মানে ক'লে পাহৰি যায় যিহেতু মই ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ এনেকুৱা অলপ হ'লেওতো মানে ভয়টো লাগিব কওঁতে মানে অলপ জিভা কথাতে কটা যায় কথাতে বতা পায় ঠিক তেনেদৰে আৰু মানে আপোনালোকৰ আগত ক'লোঁ আৰু তিৱা জনগোষ্ঠীসকলৰ বিভিন্ন সাজ পোছাক আছে যেনেকৈ অসমীয়া মানুহবিলাক মেখেলা চাদৰ আদি পৰিধান কৰে আমিও পৰিধান কৰোঁ বাৰু মেখেলা চাদৰ নিপিন্ধা নহয় কিন্তু সকলোৰে লগত মানে খাপ খুৱাই থাকিব লাগিবতো নিজৰ জাতীয় সাজ পোছাকযোৰ পিন্ধোঁ মই যে এখন জাতীয় সাজ পোছাকৰ গামোচাখন লৈছোঁ ড্ৰেছটো পিন্ধিলে ভাল হ'ল হয় ভিডিঅ'টোত কিন্তু পিন্ধিব সময় নহ'ল মানে বিশেষ কাম এটা কৰি আছিলোঁ ভাবিলোঁ আজি ভিডিঅ' এটা কৰোঁ মোৰ যিহেতু মই তিৱা ছোৱালী ন তো মানে তিৱা বিষয়ে এটা ভিডিঅ' বনাওঁ আপোনালোকৰ আগত প্ৰেৰণ কৰোঁ মানে সুধি থাকে ন সেইটো কাৰণে মানে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আপোনালোকৰ আগত মানে প্ৰেৰণ কৰোঁ আৰু তিৱা জনগোষ্ঠীসকলৰ বিভিন্ন জাতীয় সাজ পোছাক আছে বিভিন্ন জাতিৰ যেনেকৈ বড়ো ৰাভা আদি বিভিন্ন নিজৰ ড্ৰেছ থাকে ঠিক তেনেদৰে মানে তিৱা সকলোৰ আছে ফাৰ্ষ্টকাই জজকাই কিবা কিবি নাৰা এইবিলাক বহুত আৰু ল'ৰাসকলেও আছে তেনেকুৱা আৰু আজিকালি মানে কিছু মানুহে মানে নিজৰ জাতীয় সাজ পোছাকযোৰ মানে পিন্ধিবলৈ লাজ কৰাৰ দৰে হৈছে যদি মানে এনেকুৱাকৈ ধৰি লওক নিজৰ জাতীয় সাজ পোছাক কিছুমানৰ ঘৰত নাথাকে আৰু জাতীয় সাজ পোছাকবোৰ মানে বহুত কষ্টকৰ হয় বোৱাত কিন্তু সেই হিচাপে দামটোও হয় মানে ফুল আদি বিভিন্ন ডিজাইন কৰিবলৈ আৰু ডিজাইনটো মানে ৰং ইপাৰ সিপাৰ তেনেকুৱা মানে আৰু জানে আমাৰ ড্ৰেছবিলাক যোনে বোৱে বা দেখিছে জানে কিমান ফুল থাকিব লাগিব আৰু কিমান ৰঙৰ মানে ডিজাইন এইবিলাক হ'ব লাগিব তেনেকুৱা আৰু কষ্টকৰ হয় মানে মানুহবিলাকে আজিকালি মানুহবিলাকৰ প্ৰায়বিলাক মানে মানুহবিলাক ক্ৰমান্বয়ে মানে এলাহ ভাৱটো আহিব লগা হৈছে মানে এলেহুৱা টাইপৰ হৈ গৈছে আৰু মানুহবিলাক তেনেকুৱা ধৰণে আগৰ দিনতো চবেই পিন্ধে বা বোৱে আজিকালি বোৱা কটাটো তেনেকুৱা কমি গৈছে আৰু মানে যিসকল শিপিনী বা বোৱে তেওঁসকলে মানে সঠিক মূল্যটো নাপায় সেইটো কাৰণে মানে তেওঁলোকেও মানে বোৱাটো মানে অলপ কমাই দিয়ে আৰু যিহেতু কাপোৰ এখন বোলে কিমান কষ্টকৰ হয় জানো বাৰু মই নিজে এজনী ইমান উন্নত মানৰ শিপিনী নহ'লেও কম সংখ্যক হ'লেতো জানো বা কাপোৰ বওঁ মই নিজে বোৱা গামোচা বাৰু ঠিক তেনেদৰে মানে নিজৰ জাতীয় সাজ পোছাকযোৰ যাতে নিজৰ ঘৰত ৰাখে এযোৰ নহয় 5যোৰ ৰাখক তেনেকুৱা 5যোৰ কিছুমানে নিজে ব'ব নোৱাৰে কিনি পিন্ধাটো অসম্ভৱ হয় যিহেতু দামো হয় কাপোৰযোৰ তেনেকৈ 5যোৰ নহ'লেও নিজৰ জাতীয় সাজ পোছাকযোৰ আনৰ আগত দেখাব পৰা বা মোৰ জাতীয় সাজ পোছাকযোৰ যিকোনো ফেষ্টিভেল আদিত পিন্ধি যাবলৈ যাতে আনৰ আগত হাত পাতিব নালাগে সেইকাৰণে নিজে ঘৰতে বৈ মানে নিজৰ জাতীয় সাজ পোছাকযোৰ ৰাখিব লাগে আৰু নিজৰ জাতীয় সাজ পোছাকযোৰ আমি যদি নিজে নিপিন্ধোঁ বা নিজে সংৰক্ষিত কৰি নাৰাখোঁ তেনেহ'লে আমাৰ জাতিৰ অস্তিত্বটো থাকিব ক'ত সেইকাৰণে নিজৰ জাতিৰ সাজ পোছাকযোৰ যাতে সকলোৱে পিন্ধক বা নিজৰ জাতিটোক লৈ সন্মানটো কৰক কিছু সংখ্যক ভাষা নাজানে বাৰু ভাষাটো জানিব লাগে মোৰ বোধে কিন্তু আমাৰ গাঁৱতো ভাষাটো নকয় সৰুৰে পৰা যিহেতু ভাষাটো নকয় মাহঁতে কয় বাৰু যিহেতু কোচ মানুহ হ'লেও মানে ওচৰত ট্ৰাইবেল মানুহ আছে সিহঁতৰ লগত বেছি মিলা প্ৰীতিৰে থাকে অহা যোৱা কৰে সিহঁতৰ লগত থাকি মানে ভাষাটো শিকিলে বা জানে সিহঁতে কয় ময়ো কৈছিলোঁ কিছু মানুহে মানে হাঁহে সেইটো কাৰণে মানে ময়ো নোকোৱা হ'লোঁ লাজতে কিন্তু বুজি পাওঁ কিন্তু মানে কথাটোহে অলপ ঘূৰাব নোৱাৰোঁ নিজৰ ভাষাটো ক'ব নোৱাৰাটো মোৰ বাৰু ভুলেই হৈছে মই মানে পাতি লৈছোঁ
কিন্তু মানে নিজৰ জাতীয় সাজ পোছাকযোৰ মই পিন্ধিবলৈ লাজ নকৰোঁ, পিন্ধোৱে। বিভিন্ন ফেষ্টিভেল কিবা কিবি গ'লে মই পিন্ধোঁ, আৰু মই নিজে নিজ হাতেৰে বৈ লৈছোঁ বাৰু নিজৰ জাতীয় সাজ পোছাকযোৰ। কিমানো কষ্টকৰ হয় শিপিনী নিজে বলে মানে, আৰু নিজে বোৱা কাপোৰখন পিন্ধি আপোনালোকে পিন্ধি চাবচোন কিমান যে ভাল লাগে। ঠিক তেনেদৰে শেষত আপোনালোকক মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, আজিৰ ভিডিঅ'টোত মই কিমান কি ক'ব পাৰিছোঁ নোৱাৰিছোঁ মই ইমান সবিশেষ ইমান নাজানো বাৰু। যিখিনি জানো আপোনালোকৰ আগত সেইখিনিয়ে প্ৰেৰণ কৰিছোঁ বাৰু। আপোনালোকৰ মৰমে মোৰ আশীৰ্বাদ হিচাপে ল'ব, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিম বাৰু। আপোনালোকৰ পুনৰ এটি নতুন ভিডিঅ'লৈ যাব মিলিত হ'ম বাৰু আপোনালোকৰ আগত। সেইবাবে আপোনালোকক মৰম আশীৰ্বাদ লাগিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব বাৰু। পুনৰ এটি নতুন ভিডিঅ'ত আৰু বেলেগ হিষ্টৰিকেল ভিডিঅ'ই বনাম আৰু তেনেকুৱা আপোনালোকে সঁহাৰি পালেহে মোৰ ভিডিঅ' বনাবলৈ মন যাব। সেইটো কাৰণে আপোনালোকে মোক প্লিজ ছাবস্ক্ৰাইব কৰক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই থৈ দিব, যেতিয়া মোৰ নতুন ভিডিঅ' বনোৱাৰ লগে লগে আপোনালোকে পায়। ঠিক তেনেদৰে আৰু আজিলৈ ৰাখিছোঁ বাই। আপোনালোকৰ বাই বাই। পুনৰ এটি নতুন ভিডিঅ'লৈ জড়িত হ'ম।